अच्छा सुनो, सब्सक्राइब करते वक्त ना घंटी बजा देना ताकि जब मैं ऑनलाइन आऊं तो तुम्हारे फोन की भी घंटी बजे। মনগল খাবতীৰা মন গল এৰি দিলা কিয় বাৰু এনে কৰিলা আহিব এদিনা তুমিও ভুগিবা গোটেইখিনি কথা কওঁ এইটো নকওঁ কেলে ক না কি হ'ল নাই যোৱাকালি মোৰ গাৰ্লফ্ৰেণ্ডজনীৰ লগত ব্ৰেকআপ হ'ল মনটো বেয়া লাগি আছে সেইকাৰণে তাইক মই কিমান ভাল পাইছিলোঁ তই জানই চাগে সেইটোৱে কিমান তাইক মই কেয়াৰ কৰিছিলোঁ তাইক মই বহুত ভাল পাইছিলোঁ ন সেইকাৰণে মনটো বেয়া লাগিছে ব্ৰেকআপ কি হ'ল এইটো কচোন আগত মই তেতিয়াই বুজি পাম ন ঘটনাখিনি খোলাকৈ কচোন মোক ভালকৈ কচোন মই কিবা এটা হেল্প কৰিব পাৰিমতো কচোন নাই বহুত দিনৰ পৰা আমাৰ কাজিয়া হৈ আছিল আৰু আমাৰ লগত অলপ মিছআণ্ডাৰষ্টেণ্ডিঙো ষ্টাৰ্ট হ'ল সেইকাৰণে লাষ্টত ব্ৰেকআপ তুমি সেইজনী ছোৱালী তোক এৰি দিলে নে তুমি এৰি দিলা কচোন আগত তাই মোক ব্ৰেকআপ দিলেগৈ ক'ব নোৱাৰো কেলৈ দিছে মোক মাথাটো বেয়া হৈ আছে গৈ সেইজনী ছোৱালীৰ কাৰণে তুমি মাথা বেয়া কৰি কি লাভ কোৱাচোন তুমি ইমান হেৰি কৰিছিলা তুমি কেয়াৰ কৰিছিলা কিন্তু কি লাভ হ'ল তাৰপিছত তোমাৰ যে ফিলিংছক যে সি নুবুজে যে তুমি এনেকুৱা ছোৱালীক কিয় ভাল পোৱা এনেকুৱা মনটো বেয়া কৰি লাভ নাইতো আজিকালি আৰে মানুহ ছোৱালীৰ বাহিৰেতো এখন আছে তোমালোকে ইমান মানে লাইফটো এই কমপ্লিকেটেড কৰি লওঁ না ইমান হেৰি কৰি নল'বি আকৌ ছোৱালীৰ লাইফত এনেকুৱা হয় কৈছে না কোনো তুমি ক'বই নোৱাৰিবা কোনজনী ছোৱালীক তুমি চিৰিয়াছলি ভাল পোৱা যিজনী সেইজনী তোমাক হয়তো ব্ৰেকআপ দিব নহয় তোমাক এৰিব আৰু যেতিয়া তুমি চিৰিয়াছ নহবা সি চাগে চিৰিয়াছ হ'ব এনেকুৱা হৈ যায় সেইকাৰণে ইমান মানে বিশ্বাস কৰিব নালাগে মানে বেছি ভাবাতকৈ বেছি কৰিব নালাগে কি লাভ হ'ল এনেই মই ভাল পালোঁ ইমান এইবিলাক হেৰি কৰি নাথাকিবি লাইফটো কি আজিকালি তুমি তাক ভাল পাইছা তাই এৰিলে না তাই এৰিলে তাই কান্দিব লাগে না তোমাৰ নিচিনা ভাল ল'ৰা এটা পোৱা নাইকিয়া ইমান হেৰি কৰি কিয় ৰ আমি জানো না তুমি কেনেকুৱা সি চাগে বেলেগ পালে চাগে তাত গুচি গৈছে বা নিজৰ কিবাটো মানে প্ৰব্লেম পাইছে গৈছেগৈ যাব দে না ছোৱালী আজিকালি আৰু তুমি লাইফত যদি এতিয়া পঢ়ি আছা পঢ়ি পিনে যদি ইনকাম কৰিব পৰা যায় তোমাৰ ওচৰত পইচা যদি হয় না আজিকালি ছোৱালী না পিছত লাইন ধৰি থাকিব সেই ছোৱালীক লৈ হেৰি কৰিব নালাগে লাইফটো অকণমান বেলেগভাৱে হেৰি কৰা তুমি এতিয়া পঢ়ি আছা না পঢ়াত তুমি ফ'কাছ দিয়া জীৱনটো 4 দিনৰ ইমান সৰু জীৱন আমি বুঢ়া হ'লেও বয়স যদি আমাৰ বুঢ়া হৈ যাওঁ তথাপিও আমি ৰাতি মানে সৰুকালৰ কথাখিনি মনত পৰে তাৰ জীৱনটো ইমান অকণমানি জীৱন এটা এই অকণমানি জীৱনত যদি কান্দি ইম'চনেল হেৰি কৰি পিনে যদি কষ্টত যদি লাইফটো যদি কটাই দিয় কি লাভ আছে জীৱনটো বাঢ়ি থাকে কি লাভ হ'ল নেকি কিবা ছোৱালীৰ পিছত হেৰি কৰিবা বেলেগ এটা বস্তু ছাকচেছফুলৰ কাৰণে যাবা কাম নাপাবা আহি পিনে চেয়াৰত বহি থাকিবা লাইফটো দুদিন এনজয় কৰি পিনে অলপমান ফূৰ্তি কৰা হাঁহি কৰি থাকা তুমি চোৱা এটা বস্তু চোৱা তুমি যদি সুখত থাকা তুমি যদি হেপিত থাকা তেতিয়াহ'লে চাবা তোমাৰ পিছে আগে পিছে বহুত মানুহ লাইন থাকিব আৰু তুমি যদি ছেটত থাকা না তোমাৰ কোনেও নাহে এনেকুৱাই কৰিতো মানুহৰ জীৱনটো ধ্বংস হৈ যায় না এনেকৈ তুমি ছেট হৈ আছা কেইদিনৰ পিছত তোমাৰ হেৰি হৈ যাব তুমি কোনো এটা বস্তু ফ'কাছ কৰিব নোৱাৰিবা লাইফটো এনেকৈ ছেট আৰু এনেকৈ হেৰি গ'ল তেতিয়া তোমাৰ সেই যিজনী ছোৱালীৰ কাৰণে তোমাৰ ব্ৰেকআপ হৈছে বা যিজনী ছোৱালী তোমাক ব্ৰেকআপ দিছে না তুমি যদি এনেকৈ থাকা লাইফত যদি একো নকৰা সি তোমাক বেলেগ ল'ৰা লৈ পিনে আগফালে বহি যাবা তুমি একো দেখি থাকিবা খালি আৰু পস্তাই থাকিবা গোটেই জীৱন খালি ভাবি থাকিবা সেইকাৰণে তুমি এতিয়া মানে নিজৰ জীৱনটো ফ'কাছ কৰা ফাৰ্ষ্ট হেৰি কৰা এদিন চাবা সেইজনী ছোৱালীয়ে যদি তোমাৰ লাইফত ঘূৰি নাহি পিনে যদি সি যদি বেলেগৰ লগত বিয়া হয় না সেইজনী পস্তাব এনেকুৱা কাম কৰা যাতে সি যাতে পস্তায় তো তেনেকুৱা এটা কাম কৰা সেইকাৰণে এইবিলাক বাদ দে মই আহিছোঁ কিবা এটা কথা ক'বৰ কাৰণে তোমাক এৰি পিনে এনেকুৱা এইবিলাক কেলৈ আহিছিলা তুমি নকলে আছিল মই ভাবিছোঁ ব'লা অকণমান ফুৰিব যাওঁগৈ কি কৰিব এনেই ঘৰত থাকি তুমি বৰিং হ'বা ময়ো এনেই বৰিং হৈ আছোঁ তুমি ফ্ৰেছ এইবিলাক কথা মনত বৰং কৰি নাথাকিম নাই পাহৰিলোঁ এইবিলাক বাদ দে এইবিলাক